যান-জঁট ব্যৱসায় প্ৰতিষ্ঠান চৌদিশে কোলাহল। তাৰ মাজতে শান্তিৰে উশাহ ল'বলৈ যেন একাংশ গুৱাহাটীবাসীৰ বাবে প্ৰত্যাহ্বান। কংক্ৰিটৰ যান্ত্ৰিকতাৰ পৃথিৱীখনত যেন মুকলি এডোখৰ ঠাইৰ অভাৱ। শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ গুৰুত্ব আজিৰ দিনত সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰে। কংক্ৰিটৰ পৃথিৱীখনত একাংশ গুৱাহাটীবাসীৰ বাবে যেন এতিয়া হৈ পৰিছে প্ৰত্যাহ্বান। এডোখৰ শান্তিৰ ঠাইৰ অভাৱ অনুভৱ কৰিছে একাংশ মহানগৰবাসীয়ে। পল্টন বজাৰৰ পৰা গণেশগুৰিলৈ এডোখৰ মুকলি ঠাইৰ দাবী মহানগৰবাসীৰ। লগতে মহানগৰীত প্ৰতি ৫ কিলোমিটাৰ দূৰে দূৰে হওক একোখনকৈ উদ্যান, য'ত মহানগৰবাসীৰ কিছু সময় মুকলি ঠাইত শান্তিৰে কটাব পাৰে। পল্টন বজাৰৰ পৰা চাব গ'লে দিছপুৰলৈকে কোনো পাৰ্ক নাই, য'ত মানে বাচ্চাবিলাকে খেলিব পাৰে আবেলি, বা আমি বয়সীয়াল মানুহবিলাক অলপ খোজকাঢ়িব পাৰোঁ, বা ৰাতিপুৱা উঠি মৰ্ণিং ৱাক কৰিব পাৰোঁ। এইবিলাক সুবিধা আমাৰ ইয়াতে নাই। যিটো সুবিধা আমি ৰিচেণ্টলি মই বেংগালোৰ গৈছিলোঁ, বেংগালোৰত এটা মানে মূৰে মূৰে এটা পাৰ্ক আছে, য'ত গৈ মানুহে খোজকাঢ়িব পাৰে, ৰাতিপুৱা দীঘলকৈ শ্বাস ল'ব পাৰে। আমাৰতো আজিকালি জলবায়ু বিৰাট চেঞ্জ হৈ গৈছে, যাৰ কাৰণে ধূলি ইমান হৈছে যে আমাৰ কাৰণে কষ্ট হয়। আৰু বিশেষকৈ যিবিলাক বাচ্চা আছে সিহঁতে চবেই আহি আৰু পাৰ্ক বা খেলাৰ জেগা নাপায়, মোবাইল লৈ পৰি থাকে। সিহঁতৰ এইটো মগজটো আৰু বেয়া হয়। আমি এইকাৰণে গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী আছে জয়ন্তমণি বৰুৱা, তেখেতৰ ওচৰত মই আবেদন কৰিছোঁ যে তেখেতে যাতে এই বস্তুটো চায় আৰু আমাৰ অন্ততঃ এটা দুটা পাৰ্ক এইখিনি জেগাৰ মাজত বনাবলৈ চেষ্টা কৰে। আৰু মই ভাবোঁ গোটেই গুৱাহাটীৰ মাজতেই মূৰে মূৰে অলপ এটা পাৰ্ক হ'ব লাগে বাচ্চাবিলাকৰ কাৰণে এবং বয়সীয়াল মানুহবিলাকৰ কাৰণে। নিশ্চয়কৈ একাংশ মহানগৰবাসীয়ে কোৱাৰ দৰে আমি যদি চাওঁ, পল্টন বজাৰৰ পৰা গণেশগুৰিৰ ভিতৰত বহু সংখ্যক বৃদ্ধ বৃদ্ধা শিশু আছে। কিছু লোকে গুৱাহাটীৰ অন্য ঠাইত থকা উদ্যানলৈ যায় যদিও মহানগৰীত বাস কৰা বহু বৃদ্ধ লোকৰ বাবে ই এক প্ৰত্যাহ্বান হৈ পৰে, যাৰ বাবে মহানগৰবাসীয়ে প্ৰতি ৫ কিলোমিটাৰ মূৰে মূৰে একোখনকৈ উদ্যানৰ পোষকতা কৰিছে। ইপিনে গুৱাহাটীৰ মহানগৰীত যান-জঁট ৰোধৰ বাবে বহুকেইখন উৰণ সেতু মুকলি কৰা হৈছে। উৰণ সেতুৰ সমান্তৰালকৈ নিৰ্দিষ্ট দূৰত্বত একোখনকৈ পাৰ্কৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ অনুৰোধ মহানগৰবাসীৰ। বহুত ডাঙৰ চহৰ গুৱাহাটীখন, ইয়াত যথেষ্ট সংখ্যক লোক বাস কৰে। আৰু ইমান ডাঙৰ চহৰ এখনত অৱসৰ বিনোদনৰ কাৰণে নাইবা খেলা ধূলাৰ কাৰণে আমাক পাৰ্কৰ প্ৰয়োজন হয়, অৱসৰ বিনোদন কেন্দ্ৰৰ প্ৰয়োজন হয়। বিশেষকৈ বয়সীয়াল লোকসকলে সদায় ঘৰত থাকি থাকি অকলশৰে আমনিও পায়, গতিকে অকণমান ওলাই আহি যদি অকণমান পাৰ্কত বহিব পাৰে নাইবা অৱসৰ বিনোদন কেন্দ্ৰত অকণমান জিৰণি ল'ব পাৰে, তেতিয়া তেওঁলোকৰ মন ৰিফ্ৰেছমেণ্ট হয় মনত। গতিকে সেয়া খুব জৰুৰী হৈ পৰিছে আমাৰ গুৱাহাটীখনত। কাৰণ অকল স্বাস্থ্যৰ যত্ন ল'লেই নহয়, মানসিকভাৱেও আমি সদায় সুস্থ হৈ থাকিব লাগে। আৰু মানসিকভাৱে সদায় সুস্থ হৈ থাকিব লাগিলে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিলে মন ফৰকাল নহয়, মানসিক স্থিতিটো ঠিক নাথাকে। চৰকাৰলৈকে মই বিশেষভাৱে এটা অনুৰোধ কৰিছোঁ, কাৰণ তেখেতসকলে গুৱাহাটীত যান-জঁটৰ ফালে চাই ধুনীয়া ধুনীয়াকৈ ডাঙৰ ডাঙৰ ব্ৰিজবোৰ কৰিছে। তাৰ কাৰণে আমাৰ এতিয়া বৰ্তমান লাহে লাহে যাতায়াতৰ কাৰণে সুচল হৈছে। ঠিক তেনেদৰে যদি তেখেতসকলে প্ৰায় 1 কিলোমিটাৰ নহ'লেও 2-3 কিলোমিটাৰৰ অন্তৰে অন্তৰে এখন সুন্দৰ সুন্দৰ পাৰ্কৰ ব্যৱস্থা কৰে নাইবা অৱসৰ বিনোদন কেন্দ্ৰ বনোৱাৰ ব্যৱস্থা কৰে, সেয়া যদি তেখেতসকলৰ আঁচনিৰ ভিতৰত পেলায়, তেতিয়া নিশ্চয় গুৱাহাটীত থকা এই বয়সীয়াল লোকসকলৰ কাৰণে এটা সুবিধা হ'ব বুলি মই ভাবোঁ। গোটেই গুৱাহাটী আমি যদি খানাপাৰাৰ পৰা এইফালে আপোনাৰ পল্টন বজাৰ হওক, ফেঞ্চি হওক, তো মেইনলি আমাৰ নতুন নতুন ঠিক আছে, আমাৰ ৰাস্তা বনি আছে, নতুন নতুন ব্ৰিজ হৈ আছে, কিন্তু সেইমতে আমি যদি চাব যাওঁ আমাৰ অলপ হ'লেও আমাক মুকলি জেগা লাগে। আমাৰ সেইটো ৰাতিপুৱা সময়তে হওক বা ভাটিবেলা ইভিনিং টাইমতে হওক, অলপ খোজকঢ়া বা এটলিষ্ট আমাৰ হেল্থ কনচিয়াছনেছৰ কাৰণে আমাক বাচ্চা আছে তেওঁলোকৰ কাৰণে হওক বা আমাৰ যিখিনি অল্ড এজ জেনেৰেশ্যনখিনিৰ কাৰণে হওক, তো অলপতো মুকলি স্পেচ লাগে য'ত তেওঁলোকে
মাইণ্ড ৰিফ্ৰেছমেণ্টৰ কাৰণে ওলাই কৰি অলপ খোজকাঢ়িব পাৰে। এনেদৰে এতিয়া মহানগৰবাসীয়ে সকলোৰে শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বিষয়টো বিশ্লেষণ কৰি চাবলৈ আহ্বান জনাইছে। নিউজ এক্স ৰিপৰ্ট আমাৰ অসম।